হে গাইজ, আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু ৰেঙনি টিভি চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা নেদেখা ফাগুন ধাৰাবাহিকখনত পৰিধিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীনো হঠাৎ কিয় সলনি হ'ল, এই কথাটো হয়তো বহুতৰে মনত প্ৰশ্ন হৈ আছে। আহচোন পৰিধিৰ মুখৰে সকলো কথা শুনিলোঁ আমি। স্মিতা গগৈ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এক বিশেষ কাৰণবশতঃ মই এই ভিডিঅ'টি বনাব লগা হ'ল। আপোনালোক সকলোৱে জানে বা যিসকল নিয়মীয়া দৰ্শক তেওঁলোকে জানে, ৰেঙনিত নেদেখা ফাগুন নামৰ এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছে, য'ত পৰিধি নামৰ চৰিত্ৰটিত মই অভিনয় কৰিছিলোঁ। আৰু আপোনালোকে জানে মই আজি কিছুদিনৰ পৰা ওলোৱা নাই আৰু মোৰ ঠাইত এগৰাকী নতুন পৰিধি ওলাইছে। গতিকে সেইটো কাৰণে মোলৈ খুব মেছেজ ফোন আহি আছে যে আপুনি কিয় ওলোৱা নাই, হঠাৎ কিয় পৰিধি সলনি হ'ল। আৰু হঠাৎ কিয় পৰিধি সলনি হ'ল সেই কাৰণটো ক'বলৈ মই আজি ভিডিঅ'টি বনালোঁ। আচলতে মোৰ বিশেষ কাৰণবশতঃ মই ঘৰলৈ আহিব লগা হ'ল, যাৰ বাবে মই নেদেখা ফাগুনৰ বাকী শ্বুটিঙৰ যিখিনি কাম আছিলে সেইখিনি সম্পূৰ্ণ কৰি আহিবলৈ নোৱাৰিলোঁ। আচলতে ময়ো দুখিত, ইমান ভাল ইমান ধুনীয়া ধাৰাবাহিকখন আধাতে এৰি আহিব লগা হ'ল, কিন্তু উপায়ো নাছিলে। গতিকে সেইটো কাৰণে মই ওলোৱা নাই আৰু নতুন পৰিধিজনীকো আপোনালোকে পুৰণা পৰিধিজনীৰ দৰে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকেতো জানেই নেদেখা ফাগুনৰ কাহিনীটো কিমান ধুনীয়া আৰু শেষলৈকে আচলতে কাহিনীটো খুব ধুনীয়া। গতিকে আপোনালোকে চাই থাকিব নেদেখা ফাগুন আৰু নেদেখা ফাগুনৰ পৰিয়ালৰ লগতে মোকো আশীৰ্বাদ কৰি যাব। ধন্যবাদ। আৰু বন্ধুসকল, এতিয়া হয়তো আপোনালোকে অভিনেত্ৰীগৰাকীৰ মুখেৰে সকলো কথা শুনিলে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি প্ৰথমত পায়। আজিলৈ বাই।